হাই নমস্কাৰ সকলোকে ওয়েলকাম ব্যাক টু আ নিউ ব্লগ গাইজ উঠি পেলাই লগে লগে ৰেডি মানে কি এতিয়া হৈছে অকণমান টাইম হৈ গৈছে 11টামান বাজিছে তো তাই গা পা ধুই পেলাই ৰেডিও হ'ল তাই মোক এৰি পেলাই ক'ৰবালৈ যাবলৈ ওলাইছে সিহঁতৰ আজি আকৌ এটা মিটিং হ'ব মিটিংটো হ'ব তাকো ক'ত জানে নে নাই ডেষ্টিনিত মিটিং দিছে সিহঁতৰ মিটিং হ'ব ডেষ্টিনিত তাই একেবাৰে একদম ধুনীয়াকৈ একদম সাজপাৰ তললৈকে একদম মানে মিটিংলৈ যাব যেন লাগাই নাই ইয়া দেখিছেন নাই এটা কথা কি জানে গাইজ ডেষ্টিনিত লৈ যাবৰ কাৰণে মই কিমান বাৰ ৰিকুৱেষ্ট কৰিছিলো আৰু ফাইনেলি মোক অফিচেই লৈ যাব সো আই ডোন্ট নীড ইউ দেখিছেন না একদম বন্ধনকে একদম আই বন্ধনকে নাম কাপোৰৰ অভাৱ দিছে কাপোৰৰ অভাৱ এয়া যদি কাপোৰৰ অভাৱ তেনে মানুহে কি বুলি ক'ব তোমাক এতিয়া গৈ আছে ডেষ্টিনিত তাতে খোৱা বোৱাও কৰিব মিটিং হ'ব খোৱা বোৱা কৰি পেলাই আহিব এতিয়া মই অকলে থাকিম খোৱা বোৱা ময়ে বনাম মই অকলে খাব লাগিব আজি মোৰ দিনে বেয়া আকৌ তাইক থ'বলৈও যাব লাগিব কমেও 1 ঘণ্টা নেকি হ'ল 1 ঘণ্টামান ধৰি পেলাই ইয়াতে ৰখি পেলাই এয়াই কৰি আছে দেখিছেন নাই এই ড্ৰছটোৰ ভিতৰত যে দেখিছে বস্তু এইটো চাওক এয়া চাওক সেয়া চাওক এইটো দেখিছে একে বস্তুৱে বস্তু থোৱা খালি 1 ঘণ্টা ধৰি পেলাই সাজপাৰকে কৰি আছে আজি একে মিটিঙৰ নামত থোপৰা দেখাবলৈহে যাব আৰু মুখখন চাক একেবাৰে জখিনী গুটিটো মই হৈ গ'লো পুৰা কমপ্লিট ৰেডি এতিয়া আমাৰ এখেতে মোক থ'বলৈ যাব মানে মই মানাই কৰিছিলোঁ যে মই যাব পাৰিম বুলি কিন্তু আমাৰ উস্তাদি ল'ৰাটোৱে মোক থ'বলৈ এতিয়া যাব আৰু থৈ কৰি অহাৰ পিছত আপোনালোকে মোক অকণমান ইভিনিং টাইমতহে লগ পাব আকৌ কাৰণ মেইন কথা হ'ল আমাৰতো এতিয়া কিমান 11:30 মানতো বাজিলে অলৰেডি চ' আহোঁতে মোৰ 3:30 বা 4টাৰ ওচৰততো হ'ব লাগে চ' মই এতিয়া যাওঁ আৰু মোক একদম পুৰা গাইজ বোৱাৰীৰ নিচিনা ৰেডি হ'ব দিছে গম পাই মই ক'তো গ'লে মোক ছোৱালীৰ নিচিনা ৰেডি হ'ব নিদিয়ে কি কথা আছে ফুট লগোৱাটো এতিয়া ফুট লগোৱা সেন্দুৰটো লগোৱাই বাৰু বাট ফুটটো লগাবই লাগিব এইটো কি কথা আছে লগাওৱে লগোৱা যদি তেন্তে আকৌ কথা কৈ কেলে হ'লেও বেছি বোৱাৰী বনাই পঠাই মোক ভাল কথা দিয়া কিয় বেলেগে চকু দিব বুলি ভয় খাইছা মই ভয় খাবলৈ ভয় খাইছ বেলেগে চকু নিদিব সেইটো মই জানোৱেই মই তোমাৰে মাইকী ভাল কথা ইনচিকিউৰ ভাল কথা আহি পেলাই পামেগৈ আৰু তো তুমিতো এতিয়া ঘৰত যাব লাগিব খোৱা চোৱা বনাই খাবা আৰু আজি বনাই পেলাইতো খাবই মইতো ভাল বস্তুৱে খাম কিবা তাকে সেইটোৱেতো কথা এটা কাম কৰিবা নহ'লে কিবা লৈ আহিবা মোলেও না কি বুলি ক'ম বাৰু যে মোৰ মতাটো ঘৰতে আছে তালৈ কিবা লৈ যাওঁ ন তুমি একবেলা বনাই খাব নোৱাৰিবা পাৰিম আকৌ খাবা দেই অকণমান দূৰলৈ যাচোন তুমি খাবা হা বনাই খাম দিয়া কিন্তু কথা হ'ল তুমি যদি কিবা মিঠাই চিঠাই লৈ আহিবা মোলৈ ক'বলৈ আহিছে মই মিটিঙলৈ গৈ আছোঁ তাৰপৰা কিনি লৈ আনিবি মোলৈ আকৌ না বেছি পইচা কোনে খৰচ কৰে ন এতিয়া যোৱাগে ঘৰলৈ এঘণ্টা এটাৰ কাৰণে নাটক কৰি আছে 1 ঘণ্টা নহয় 2-3 ঘণ্টা হ'ব এতিয়া যোৱা মই ভালে পাইছোঁ যা মিটিং কৰকে যা মই যাওঁ এতিয়া গাইছ একদম এনজয় হ'ব আৰু এতিয়া ঘৰত গৈ কাম কৰাগে বাই বাই মুনু বাই বাই তাইক মই তাততো থলোৱে অলৰেডি আপোনালোকে দেখা পালে তো এতিয়া আহিছোঁ মই অপূৰ্ব নাৰ্চাৰী এইটো নাৰ্চাৰীত মই মানে আমি আগতো আহিছিলোঁ ভিডিঅ' বনাইছিলে তাই মিনি ব্লগ আছিলে সেইটো ভিডিঅ' বা ব্লগতো দেখুওৱা হৈছিল মই পাহৰিছোঁ তো এতিয়া মই ইয়াত আহিছোঁ তাই একচুৱেলি সেইদিনাখন আপোনালোকে চাগে ব্লগত দেখা পাইছিলে যে ফুল গছ বেঙেনা পুলি এনেকুৱা লোৱা হৈছিল তো মই ভাবিছোঁ ইয়াৰ পৰা অকণমান হেৰি লৈ যাওঁ ফাৰ্টিলাইজাৰ লৈ যাওঁ ঘৰত গৈ পেলাই সেই মাটিত গৈ পেলাই যেতিয়া মানে হেৰি কৰিম আৰু এইটো আজি ৰুই দিয়া নাই এতিয়ালৈকে আজি গৈ পেলাই এতিয়া ৰুই দিম বুলি ভাবিছোঁ তো তাতে ফাৰ্টিলাইজাৰ অকণ মিক্স কৰি দি দিম যাতে ভাল হয় ইমান ধুনীয়া চাৰিওফালে ফুল চুল লাগি আছে নাৰ্চাৰীখন দেখিলে এনেকুৱা লাগে নিজৰ ঘৰ এখনৰ আগত একদম মানে নিজৰ ঘৰখনৰ গোটেই চাৰিওফালে একদম ফুলৰ বাগিচা বনাই দিওঁ ইমানেই ভাল লাগে এয়া দেখিছেনে এইটো এয়া ৰ'জৰ পুলিবিলাক বহুত ধুনীয়া দামটো সুধিব লাগিব যদি ৰিজনেবল হয় মই ভাবিছোঁ ৰ'জৰ এটা মানে গোলাপৰ গছ এটাও লৈ যাম তো চাই লওঁগৈ ৰ'ব আগত ফাৰ্টিলাইজাৰৰ কথাটো পাতি লওঁ তেখেতৰ লগত এইজন মানুহজন এয়া যোনটো ফাৰ্টিলাইজাৰ মই কৈছিলোঁ এই ফাৰ্টিলাইজাৰটো তেখেতক ক'লোঁ বেছি নালাগে মোক 2 কিলোমান লাগে তো তেখেতক জুখি পেলাই ইয়াত পাল্লাত উঠাই পেলাই এতিয়া চাব তো যিমান হ'ব 2 কিলোমান হৈ গ'লে মই লৈ পেলাই এতিয়া চিধা তাৰপিছত ঘৰলৈ গুচি যাম আৰু এইটো লৈ ল'লোঁ এইটো গৈ পেলাই মিহলাই পেলাই ধুনীয়াকৈ পুলিত দি দিলে আৰু একদম বাঢ়ি যাব আৰু ধুনীয়াকৈ আৰু গাইজ বহুতে আপোনালোকে সুধি আছিলে লাষ্ট টাইম মোৰ মনত আছে যে জেগাকণ কোনখিনিতে তো একজেক্টলি বৰঘাট পাছ যোনটো আছে বৰঘাট পাছটো ৰ'ব এইটো যোনটো বৰঘাট পাছটো পিছফালে এইকণতে বৰঘাট পাছ নগাঁও ফালৰ পৰা আহিলে বৰঘাট পাছটো নাপাওঁতেনে পৰে এইটো লেফ্ট ছাইডে পৰে
ইয়াৰ লগতে আপোনাৰ হেৰিও আছে আভানন্দন ৰেষ্টুৰেণ্ট বুলি আছে যে এইটো বেক চাইডে এই লগতে আছে। তো ইয়াত আপোনালোকে আহিলে বহুত মানে কৈছোঁ নহয় একে বহুত ডাঙৰ নাৰ্চাৰী হয়। আপোনালোকে যি বিচাৰে ফুলৰ টব বিচাৰে, ফুল চুল মানে যিমান ধৰণৰ যি লাগে আপোনালোকৰ ফুলৰ যি লাগে চব পাই যাব। ইয়াত কোৰ চুৰ লৈ লৈছোঁ। আপোনালোকে দেখি পেলাই ভাবিছে নেকি খেতি কৰিব গৈছোঁ? নাই খেতি কৰিব নাযাওঁ। কথা হ'ল এই যে গছ পুলি ৰুব লাগিব, সেই মাটিখিনি তাত গৈ পেলাই খান্দি কৰি লৈ পেলাই কি কৰিব লাগে সেয়া কৰি লওঁগৈ। একদম তাত সেই আনা হেৰিখিনি মিক্স কৰি পেলাই লৈ পেলাই তাৰপিছত তাত গছ পুলিকেইটা ৰুই দিম। আপোনালোকক দেখাই আছোঁ, চাই গৈ থাকক দেই। এইখিনি দেখিছেনে? এইখিনি এৰিয়াটো অকণমান ভালকৈ মাটিটো খান্দি দেন মিলাই তাত অকণমান যিখিনি আনিছিলোঁ সেইখিনি দি ঘাটখিনি দি পেলাই এইটো 2টা গেন্দা গছ, এইফালে জলকীয়া গছ 2টা আৰু এইফালে বেঙেনা গছ অকণ ওচৰ চুবুৰীয়াকৈ দিব লগা হৈছে, কাৰণ এই এৰিয়াটো এইকণে মাটি আছে, প্লাছ এইফালে দিব নোৱাৰি। সেই চুকটোতো পকা আছে, এইখিনিলৈকে পকাই। তো বাকী এইকণ জেগাতে মিলাই দি দিছোঁ। কিন্তু আমাৰ ঘৰত থকা পশুটোৰ কাৰণে এনেকৈ যদি থৈ দিওঁ এৰিয়াটো অ'পেন, এইটো এৰিয়া পাই এইটো এৰিয়া অ'পেন থৈ দিওঁ, তেন্তে সেই পশুটোৱে গোটেই এইটো বৰবাদ কৰি পেলাব। তো এই দাটো দি পেলাই এই ডাঙৰ বাঁহটো কাটি পেলাই ইয়াত বেৰৰ নিচিনাকৈ অলপ সৰুকৈ হ'লেও ইয়াত বেৰ এটা দি দিব লাগিব, যাতে সি ইয়াত এণ্ট্ৰি মাৰিব নোৱাৰে। আৰু অকণ পানী দি দিব লাগিব যাতে সেইখিনি অকণ বাঢ়িব পাৰে। ঠাণ্ডাৰ দিনতো একেবাৰে গৰমৰ একেবাৰে ঘাম ওলাই গৈছে মোৰ, একেবাৰে হালত টাইট হৈ গৈছে। কাৰণ বহুতে ভাবিব পাৰে এইকণ কৰিয়ে এনেকুৱা হৈ গৈছে, বাট নকৰা মানুহ যেতিয়া কৰিলে একেবাৰে গাত লাগি যায়। তো যিয়ে নহওক কিয় কামখিনি হৈ গ'ল, নহ'লে ফুলৰ পুলিখিনি বৰবাদ হৈ গ'লে হয়। তো সেইকাৰণে লগাই দিলোঁ, আনিছিলোঁ যিহেতু তো ধুনীয়াকৈ লগাই দিলোঁ। ইয়াত বেৰ এটা বনাই দিব লাগিব, তাৰপিছত ধুনীয়াকৈ বাঢ়ি থাকিব। বেঙেনা যেতিয়া লাগিব তেতিয়া আপোনালোকক দেখাম, বা তেতিয়া সেয়ালৈ বহুত সময় আছে। এটলিষ্ট কিমান টাইম লাগিব আই ডোণ্ট হেভ এনি আইডিয়া বেঙেনা জলকীয়া লাগিবৰ কাৰণে, বাট অকণমান সময়টো লাগিব। চ' সেইখিনি উইথ প্ৰগ্ৰেছো আপোনালোকক কেতিয়াবা মাজে মাজে দেখাই দিম, প্ৰগ্ৰেছ হৈছে নে নাই হোৱা নে কি হ'ল। এইটো দেখিছে, এইখিনি এনেকৈ হিচাপত সেইখিনি বেৰ দি দিছোঁ আৰু সেইফালে এনেকৈ দি দিছোঁ। তো সোমাবলগীয়াতো তেনেকৈ জেগা নাই। আৰু বাকী এইখিনিতে এনেকৈ কাঠৰ টক্টা দি দিছোঁ যাতে এইফালেদি সোমাই পেলাই সি একো বেয়া কৰিব নোৱাৰে। তো বাকী আৰু দেখা যাওক, আৰু বেক কেমেৰা দি ভালকৈ দেখাই দিছোঁ। এইখিনিৰ পৰা কাঠৰ টুকুৰা এনেকৈ দি দিছোঁ, এইফালেদি যাব যাতে নোৱাৰে, আৰু এইফালে এনেকৈ দি পেলাই সেইফাললৈকে মাৰি দিছোঁ। জানো ইমান বেছি মোটা নহয়, পাতলা হয়, আৰু ইমান বেছি তললৈকে যোৱা নাই। তো বাট ষ্টিল অকণমান টাইমৰ কাৰণে মানে যাতে সি আমি থকা সময়খিনিত চাই চিতি ৰাখিব লাগিব যাতে এইকেইটা নষ্ট নকৰে। বাকী ইয়াত পানী অকণমান দি দিছোঁ, বেছি নাই দিয়া, কাৰণ অকণ মাটিটো জিকা আছিলেই, জিকা ভাৱ এটা আছিলে। তো ইমান বেছি পানী দিলে এইকেইটা হেৰি হৈ যাব। অলৰেডি অকণমান এদিন লেট হোৱাৰ কাৰণে অকণ ফুল এই হেৰিকেইটা দাণ্টিকেইটা তললৈ গুচি গৈছে। চ' অকণমান টাইম সেনেকৈ থাকক, তাকো অকণমান চাই চিতি ৰাখিম। বাকী আৰু ভগৱান ভৰোছে। আৰু কামখিনি পিছফালৰ যোনখিনি আপোনালোকক দেখালোঁ সেইখিনি মই চেছ কৰিলোঁ, কৰি মেলি লৈ পেলাই আকৌ গা পা ধুলোঁ, ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ পেলাই এয়া ৰেডি হৈ গ'লোঁ। ৰেডি হৈ পেলাই একচুৱেলি ভাবিছিলোঁ যে ঘৰতে খাম, তাইকো কৈয়ে আহিছিলোঁ, বাট ইমানেই দেৰি হৈ গৈছে যে এতিয়া আৰু বনাই কৰি খাবলগীয়া মানে খাবৰ কাৰণে আৰু গাত শক্তি নাই। এতিয়া সেইখিনি কৰি মেলি লৈ পেলাই গা পা ধুলোঁ, ফ্ৰেছ হ'লোঁ যিহেতু। তো ভাবিছোঁ যে ওচৰতে আমাৰ এই বেছি আঁতৰলৈ নাযাওঁ, ওচৰতে ভাতৰ এটা হেৰি আছে, তাত গৈ পেলাই ভাত খাই দিওঁ, খাই পেলাই ঘৰলৈ আহি যাম। তাইকো ফোন কৰি সুধিলোঁ, সিহঁতৰ মিটিং জাষ্ট চেছ হৈছে, তো সিহঁতৰ লাঞ্চ হ'ব। তো তাইকো জনাই দিলোঁ যে মই বাহিৰতে খাই লওঁগৈ বুলি। তো তাই ক'লে ঠিক আছে খাই কৰি লওঁ আগে। তো যাওঁ এতিয়া, খাই কৰি লওঁ, তাৰপিছত ঘৰলৈ আহিম। তাৰপিছত তাই ফোন কৰিলে তাইক আনিব যাম, সেইখিনিতো আপোনালোকে দেখা পাবই। আহি পেলাই তাৰপিছত আমি যাম আকৌ মাৰ্কেটলৈ, সেইখিনি কি থাকে নাথাকে গোটেইখিনি দেখা পাই থাকিব। মই খাবলৈ অহা হোটেলটো আপোনাৰ কপিলা নাৰ্ছিং হোমৰ ওচৰতে আছে। বহুত ৰিজনেবল ৰেট, 60 ৰুপিজ লয়। আৰু ইয়াত চব ধৰণৰ দিছে, চালাড দিছে, দালি দিছে, পাপৰ দিছে, পনীৰৰ চব্জি দিছে, ফুলকবিৰ চব্জি দিছে। বহুত টেষ্টি, বহুত ভাল লাগে খাই পেলাই ইয়াত। হেড অফিচৰ পৰা ফোন আহি গৈছে যে তাই হৈ গৈছে। তো এতিয়া মই ওলাইছোঁ, হেলমেট চেলমেট লৈ লৈছোঁ, ভিতৰত এটা জেকেট লৈ লৈছোঁ তাইৰ কাৰণে, কাৰণ তাইৰ ঠাণ্ডা লাগিব অবভিয়াছলি। তো জেকেট এটা লৈ লৈছোঁ এক্সট্ৰাকৈ। আৰু ময়ো যাওঁ, গৈ পেলাই পিটিককৈ গৈ পেলাই মানুহজনীক লৈ আহোঁগৈ। এইটো ওলাব এতিয়া, এইটো চাওক, অসুৰে কিবা লৈ আহিছে চাওক। কি আনিছে এইটো? গিফ্ট। কি গিফ্ট আনিছে? আমাৰ দিৱালী গিফ্ট ফাইনেলি পালোঁ। মই ঘৰত গৈ দেখাইছোঁ গাইজ আপোনালোকক। তাৰপিছত কেনে লাগিল ডেষ্টিনিত খাই পেলাই? ডেষ্টিনি খোৱা বহুতৰ মুখত শুনিছিলোঁ ভাল নহয় বুলি, হা, বাট মোৰ মতেতো ভালেই বনাইছে। চবেই ভাত খালে, কিন্তু মই নান খাইছোঁ আৰু পনীৰ খাইছোঁ। আজি মংগলবাৰ যে, সেইকাৰণে পনীৰ খালোঁ। আৰু মনত আছে মানে মংগলবাৰটো মনত আছে, অবভিয়াছলি থাকিব ন। তো মই নান খালোঁ আৰু বাটাৰ পনীৰ খালোঁ। তাৰপিছত তাৰ লগতে ৰহৰ দালি দিছিলে। ৰহৰ দালি খালা তুমি? নাখালোঁ।
মই অকল নান আৰু পনীৰ খালো ভাল লাগিছে মানে? ভালে বনাইছে এনে চবে থালি খাইছে ভেজ থালি তাৰ লগতে হেৰি চিকেন আৰু মটন প্ৰাইচ কেনেকুৱা ৰিজনেবল প্ৰাইচ ৰিজনেবলে হয় আৰু খোৱা ভালে হয় বেয়া নহয় বাৰু বাকী তুমি কি খালা দুপৰীয়া কি বনালা মই বনোৱা নাই মই কিয় তোমাক দেখোন ফোনত ক'লোৱে দেখোন মই বাহিৰত কি খালা বাহিৰত বাহিৰত মই হেৰি আৰু নিৰামিষ থালি খালোঁ তাত দালি আছিলে বেঙেনা ফ্ৰাই আছিলে আলু ভাজি আছিলে তাৰপিছত ফুলকবিৰ চব্জি আছিলে তুমি ভালকে খালা দবালা মানে ন পনীৰৰ চব্জি আছিলে মাংস চাংস খালা নেকি পনীৰ একদম মক্খন আৰু গাইজ একদম বঢ়িয়া বনাইছে কেনেকুৱা খৰচ কৰিলা 60 টকা বাৰু সেইটো মিটিঙত যে বেংকৰ পৰা যে পাইছে যে গিফ্ট সেইটো দিৱালী গিফ্ট আছিলে এতিয়াহে দিছে আহিছে ইমান দিনৰ পিছত সেইটো বস্তুটো কি খুলি দেখুৱা কি কাহে আৰে কি হয় কি কি বুজি পোৱা নাই আৰে এইটো হেৰি হয় কেটল হয় কিবা পিজনৰ হেৰি হয় কেটল হয় ইলেক্ট্ৰিক কেটল নাইচ ভাল বস্তু দিছে দেই ঢাকনাখন কেনেকুৱা হেভি হয় চা চোৱা সেইটো মূৰত মাৰি দিম তোমাৰ নাইচ এইটো কণী বইল কৰিব পৰা যাব মানে বস্তু বইল কৰিবলৈ ভাল আৰু এইটো ন এইটো এনেকে ষ্টেণ্ড এটা আছে ইয়াত ৰাখি পেলাই বইল কৰিব পাৰিব বঢ়িয়া ইজিলি গৰম হৈ যাব আৰু তেন্তে বঢ়িয়া ভাল বস্তু দিছে দেই ভাল বস্তু দিছে দিৱালীৰ গিফ্ট এতিয়াহে দিছে আৰু কেইটামান দিন পিছত দিব পাৰিলে একেবাৰে নেক্সট দিৱালীত দিলে হয় নিউ ইয়াৰ একো গিফ্ট নিদিলে দেখোন নিউ ইয়াৰে নিদিলে এতিয়া ঘৰত গিফ্ট আহিলে পুচুৰ বেলেগ একো মেটাৰ নকৰে এই ৰেপটো মেটাৰ কৰে এই বাবল ৰেপটো গোটেইখন সি ফুটাই ল'ব সি ভিডিঅ' কৰা দেখি পেলাই নকৰা হৈ গ'ল এই পুচু মানুহ দেখা টেলেণ্ট দেখা কিটকিট কৰ সেইটো কৰ কিটকিট কৰ খেলাৰ মুডতে আছে সেইটো চা ফুটিছে দেখিছে কেনেকে খেলিছে পুৰা ফুটাইছে একেবাৰে সিদিনা আপোনালোকক কৈছিলো ন যে ষ্টৰত আমি গৈছিলো মেগী কোৰিয়ান নুডলছ আনিছো হয়তো বহুতে এতিয়ালৈকে ট্ৰাই কৰা নাই আমি ফাৰ্ষ্ট টাইম এপেকেটে আনিছিলো গোটেইটো বনাইছা নেকি যিমানখিনি এমাউণ্ট আছে সেইটো আমাৰ 10 টকীয়া মেগী যিমানখিনি সিমানখিনিয়ে প্ৰায় ক'ব পাৰি বাট তাতছে অকণমান বেছি দাম বেছি বহুত বেছি দাম বেছি বিকজ অফ মানে 60 টকা লৈছিলে কোৰিয়ান নুডলছ হিচাপত বনাইছে তো 60 rupees নে 66 লৈছিলে তো ওয়ার্থ ইট হয় নে নহয় হেতুহে মেইন কথা ইয়াত অয়েল এটা দিছে আৰু অয়েল আৰু কিবা কিবি এটা থাকে হেতু এবাৰ ভালকে উছবা এইটো ওকে এইটো ৰে বাৰু দে অকনমান খাইছা স্পাইসি হয় নে নহয় হেতুহে মেইন কথা আৰু গুন্ধটো বাৰু ভাল আহিছে দেই স্মেলটো মোৰ ভালে লাগিছে খাই পেলাই কোৱা কেনে জ্বলা আছে হ্যাঁ আফটার জ্বলা আছে জ্বলা আছে হ্যাঁ স্পাইসি হয় আচ্ছা স্পাইসি হয় বাট নট আপ টু দ্যাট মার্ক স্পাইসি হ্যাঁ বাট এনে টেস্টটো ভাল নে টেস্ট ভাল বেমাৰী মেগী নিচিনা নহয় নহয় বেমাৰী মেগী নিচিনা নহয় ইভিনিং টাইমত যে ওলাই কৰি যাম বুলি কৈছিলো বজাৰ বহুতখিনি কৰিব লগা আছে বাট অলৰেডি 7টা বাজি গ'ল আৰু ইয়াৰ কাৰণে দেৰি হৈছে মই ইমান সোনকালে ৰেডি হৈছো কিন্তু মানে হে আৰু এতিয়া 7টা বজাত ওলাইছো তো আহোতে যাব লাগিব ধুমধাম বজাৰখিনি কৰিব লাগিব আহোতে মেবি চাগে 8টা বাজিবগে আজি 8টা কৰে 7টাটো এতিয়া বাজিলে প্ৰায় 8:30 9টা হৈ যাব বলক আপোনালোকে আজি আমাৰ ঘৰৰ বজাৰত যাব একলগে আৰু সহযোগ কৰি দিব আপোনালোকে ধৰি দিব লাগিব দেখা পাব যে কি বজাৰ কৰিব আছে ঐ আজি মুনা কেটা এনে আমি ডেইলি মুনা নেব পাহৰো নিলু দুটা হ'ব দুটাই হৈ যাব পাৰো গৈ আছো গাইছ আজি চাই থাকক কি বস্তু কিনো আজি ঢেৰ বজাৰ কৰিব লগা আছে গাইছ আমি এতিয়া ল'বলৈ আহিছোঁ বেডমিণ্টন এইয়া বেডমিণ্টন মই সৰুতে বহুত বেছি বেডমিণ্টন খেলোঁ তো ভাবিছোঁ অকণমান এতিয়া খেলিম বুলি এই প্লাষ্টিকৰ কক থকাবিলাক ইমান ভাল নহয় পাখি থকাকেইটা লাগে কিমান 550 খুলি পেলাই চাব লাগিব তেতিয়া গম পাম এইটো মোৰ সৰুতে এটা আছিলে এইটো ব্লু কালাৰ আৰু এনেকুৱাই পাবা তুমি নহ'লেতো প্ৰফেচনেল হৈ যায় ন সেইবিলাক বহুত বেছি হেভি হয় এইবিলাক এইটো নৰ্মেল বেডমিণ্টন ফাইনেলি বেট এইটো ল'লোঁ ৰঙীন বেট আৰে কম দামতে পালোঁ এইটো 300 টকা ল'লোঁ আৰু দুটা কক ল'লোঁ 50 টকা দি পেলাই তো এতিয়া বেডমিণ্টন খেলাহে বল আৰু কেইদিনতে যায় বেচেৰা জোচ দেখাই চাওঁ মইতো বহুত ভাল বেডমিণ্টন প্লেয়াৰ হয় তুমি কেনেকুৱা ফকতীয়া প্লেয়াৰ মই জানো বাৰু হ'ব বাৰু দেখা যাব সময় ক'ব কাইলৈ খেলিব লাগিব এতিয়া আমি আহিছোঁ স্মাৰ্ট পইণ্ট আপোনালোকে জানে আমি খালি মাহেকীয়া বজাৰ স্মাৰ্ট পইণ্টৰ পৰাই কিনো কাৰণ ইয়াতে চববিলাক বস্তু মিলাই পেলাই বহুতখিনি মানে ৰেহাই হৈ যায় তো কি লৈ আছোঁ আপোনালোকক অকণমান দেখাই আছোঁ লম্বা লিষ্টখন দেখাই দিয়া আমাৰ এখন লম্বা লিষ্ট লৈ আহিছোঁ চাওঁ কিমান টকাৰ বজাৰ হয় এটলিষ্ট 5,000 মানতো যাবই নাযাব
যাব মোৰ মতে 4,000 to 4,000 5,000 যাব লৈ লওঁ ৰাবাৰ খাম ৰাবাৰ খাই পাইছা সৰুতে সৰুতে খাইছোঁ এতিয়া মই মোৰ বহুত পচন্দ হয় ৰবৰ এয়া এইকণ অকণমান বজাৰ হৈছে আৰু লাহেকৈ শ্বেম্পু টেম্পু শ্বেম্পু আছেনে শেষ হৈছে শ্বেম্পু এটা শেষ হৈছে বোলা শ্বেম্পু ল'ব লাগিব তেন্তে লৈয়ে লওঁ ৰ'বা আমাৰ শ্বপিং কমপ্লিট হৈ গ'ল আৰু এইটো ফুল বাস্কেট আমাৰ ভগৱান জানে কেইটকা বিল হ'ব আৰু টেনশ্যন হৈ গৈছে মোৰ এবাৰ বস্তু উঠাওঁতে বহুত বেছি হৈ গ'ল আৰু চাই নুফুৰিবা হৈ গ'ল আৰু বাদ দিয়া বজাৰ চজাৰ কৰি আহি আমাৰ হৈ গ'ল আৰু আপোনালোকক দেখাই দিলোঁ যে বজাৰ কিমান কৰিছোঁ আপোনালোকে দেখা পাই গ'ল চ' আপোনালোকে গেছ কৰি ক'ব যে আমি বজাৰ কিমান টকাৰ কৰিছোঁ আৰু জনাব হা একুৰেট কাৰ হয় চাম আৰু যদি আপোনালোকে কাৰেক্ট ক'ব পাৰে তেন্তে আমি সেইটো কৈ দিম আৰু যে কাৰেক্ট হৈছে বুলি ত' আপোনালোকে কমেণ্টত ক'ব আমি নকওঁ কিমান টকাৰ বজাৰ হৈছে যে আশা কৰিছোঁ যে আজিৰ যোনটো ব্লগ আছিল সেই ব্লগটো আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে ডোন্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব টু আৱাৰ চেনেল আপোনালোকক ব্লগ পাম এটি নতুন ভিডিঅ'ত টেক কেয়াৰ বাই বাই প্লিজ ষ্টে আউট গাইজ গুড নাইট লাভ ইউ অল